ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজি আমাৰ বিশেষ অতিথিগৰাকীয়ে আমাক সকলোকে দেখাই ল'ব বিচাৰিছে গছ মুগা খেতি কৰা এই বিশেষ ঠাইখিনি, অৰ্থাৎ য'ৰ পৰা মুগা সূতা তৈয়াৰ কৰা হয়, যাক কোৱা হয় চুমনি বুলি। আৰু এই ঠাইখিনি আপোনালোক সকলোকে তেওঁ আগতে দেখাই ল'ব বিচাৰিছে। মোৰ দৰে যিসকল দৰ্শকে গছ মুগা তৈয়াৰ কৰা, গছ মুগা খেতি কৰা চুমনি আগতে দেখা নাছিল, তেওঁলোক সকলোৰে হৈ মই আজিৰ বিশেষ অতিথিগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ আমাক চুমনি দেখুওৱাৰ বাবে। আৰু আহকচোন এতিয়া আমি বিশেষ অতিথিগৰাকীৰ সৈতে কিছু কথা পাতি লওঁ। স্বাগতম জনাইছো সেলিব্ৰিটিজ ইনসাইডাৰলৈ। আৰু আপোনালোকে যদি ডিজাইনাৰে প্ৰস্তুত কৰা সাজ পৰিধান কৰি ভাল পায়, তেতিয়াহ'লে আপোনালোকৰ বাবে আজি খুবেই ভাল খবৰ, কাৰণ আজি আমাৰ অতিথি হিচাপে আছে ফেশ্বন ডিজাইনাৰ পুৰবী বৰা। আৰু এটা কথা আপোনালোকক জনাই থওঁ, পুৰবীবাই ডিজাইন কৰা এখন ধুনীয়া চাদৰ মোৰ ওচৰতো আছে, আৰু এই চাদৰখন পৰিধান কৰি আচলতে মই ভিডিঅ'টো কৰিম বুলি ভাবিছিলোঁ ধুনীয়াকৈ সাজি কাচি, কিন্তু আজি শাৰীৰিকভাৱে মই ইমান সুস্থ নহয়, সেইবাবে ভিডিঅ'টো তেনেধৰণে কৰা নহ'ল। তথাপিও আপোনালোকক কথা দিছোঁ, অতি সোনকালে যদি পৰিৱেশ পৰিস্থিতি ভাল হয়, তেতিয়াহ'লে পুৰবীবাৰ সৈতে মুখামুখি এটা সাক্ষাৎকাৰ ল'ম, আৰু সেইদিনাখন মই পুৰবীবাই ডিজাইন কৰা সেই বিশেষ চাদৰখন পৰিধান কৰিম। পুৰবীবা, আপোনাক স্বাগতম জনাইছো সেলিব্ৰিটিজ ইনসাইডাৰলৈ। আপুনি প্ৰথমতে দৰ্শকসকলক আপোনাৰ পৰিচয়টো চমুকৈ জনাই লওক। নমস্কাৰ, মই পুৰবী বৰা। মই এগৰাকী ফেশ্বন ডিজাইনাৰ। মই তেজপুৰৰ জীয়ৰী আৰু লখিমপুৰৰ বোৱাৰী। পুৰবীবা, এইবাৰ জানিব বিচাৰিছো আপুনি ফেশ্বন সম্পৰ্কীয় কিবা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল নে? বনানী, মই আচলতে ফেশ্বন ডিজাইনিঙৰ ওপৰত কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাছিলোঁ। যদিও আনুষ্ঠানিক শিক্ষা লোৱা নাছিলোঁ, মই বহুত সৰুৰ পৰাই ডিজাইনিঙৰ ধৰা অসমীয়া যিবিলাক চানেকি বা থলুৱা যিবিলাক ডিজাইন, সেইবোৰৰ প্ৰতি খুব সৰুৰ পৰাই আকৰ্ষিত হৈছিলোঁ। আৰু মোৰ মাৰ আৰু আইতাৰ তাঁতৰ শাল আছিলে, ঘৰতে কাপোৰ বৈছিলে। তেতিয়াই মই তাত নতুন নতুন কিবা কৰিব পাৰোঁ নেকি, বা নিজে বৈছিলোঁ বা নিজে ফুল বাচিছিলোঁ বা নিজৰ ধৰা দুই এযোৰ কাপোৰ বৈ লৈছিলোঁ। তেতিয়াই মই খুব আকৰ্ষিত হৈছিলোঁ চাদৰ মেখেলাৰ প্ৰতি। তাৰপিছতে মই লাহে লাহে যেতিয়া বুজা হ'লোঁ, তেতিয়া মই সেই কামটো অলপ অলপকৈ আৰম্ভ কৰিলোঁ। আজি 10-15 বছৰ ধৰি পেলাই মই ডিজাইনিঙৰ কাম কৰি আছোঁ। লকডাউনৰ সময়খিনিত যিহেতু নিজৰ কাৰণে যথেষ্ট সময় লাভ কৰিছে আপুনি, গতিকে লকডাউনৰ সময়খিনিত আপুনি কিবা ডিজাইনৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰিছে নেকি? তুমি নতুন পৰিকল্পনাৰ কথা সুধিছা। এতিয়াতো যথেষ্ট সময় পাইছোঁ, কাৰণ লকডাউন বুলি সম্পূৰ্ণ বন্ধ হৈ আছে। গতিকে এইখিনি সময়ত যথেষ্ট সময় পাইছোঁ। নতুন নতুন পৰিকল্পনা বহুত কৰি থৈছোঁ, পাটৰ কাপোৰৰ বা মুগাৰ বা নুনিৰ কাপোৰ, এৰী কাপোৰ, নতুন ডিজাইন ভাবি থৈছোঁ। লকডাউন খুলিলেই আৰম্ভ কৰাম। ভাল দিন আহক, আকৌ কৰোণাৰ পৰা মুক্ত হওক, সকলোৱে নতুন নতুন কাপোৰ পিন্ধি আকৌ আগৰ দৰে ফুৰিব পৰা হওক, তেতিয়া নিশ্চয় নতুন ডিজাইনবোৰ দেখিবা। সময়ত মই নতুন ডিজাইনবোৰ নিশ্চয় উলিয়াই আনিম। বা এইবাৰ জানিব বিচাৰিছো, আপুনি সাজপাৰসমূহ প্ৰস্তুত কৰোঁতে আপুনি কি সূতা বেছিকৈ ব্যৱহাৰ কৰে, আৰু আপুনি কেনেধৰণৰ সাজ বেছিকৈ প্ৰস্তুত কৰে? মই প্ৰধানকৈ অসমীয়া বস্ত্ৰশিল্পৰ 3বিধ মুগা, গছ মুগা, এৰী মুগা আৰু নুনী পাট, এইকেইটাৰ ভিতৰতে এইকেইটা সূতাৰ পৰাই বেছিকৈ মোৰ কাপোৰবোৰ তৈয়াৰ কৰোঁ। আৰু অসমীয়া যিবোৰ পুৰণা চানেকি আৰু থলুৱা ডিজাইন, সেইবোৰৰ ওপৰত বেছিকৈ প্ৰাধান্যতা দিওঁ। বা এইবাৰ এটা অলপ বেলেগ ধৰণৰ প্ৰশ্ন সুধিব বিচাৰিছো। যিহেতু লকডাউন ঘৰতে আছে, গতিকে লকডাউনৰ অভিজ্ঞতা কেনেকুৱা, তিতা নে মিঠা? বনানী, তুমি লকডাউনৰ সময়ত মোৰ অভিজ্ঞতাৰ কথা সুধিছা। অভিয়াছলি তিতা অভিজ্ঞতাই বেছি, কেলে কি কামবোৰ প্ৰায় বন্ধ হৈ আছে। এতিয়াতো লকডাউনৰ 2 মাহেই হ'ল ন। এই 2 মাহলৈকে প্ৰায়বোৰ কাম বন্ধ, কাৰণ মোৰ বিশেষকৈ বেছিখিনি কামেই তোমাৰ গোটত কৰে। গোটৰ মহিলাসকলে 10-12গৰাকী মহিলা একেলগে ধৰা মিলি পেলাই কামখিনি কৰে। গতিকে এতিয়া সেই গ্ৰুপ বস্তুটো বন্ধ হৈ আছে, গতিকে সেইকাৰণে গোটৰ প্ৰায়ভাগ কামেই বন্ধ হৈ আছে। বাকী যিখিনি ব্যক্তিগতভাৱে কৰি আছে, সেইখিনি অলপ চলপ হৈ আছে। কিন্তু
তথাপি মানে এতিয়া মোৰ তিতা অভিজ্ঞতাই বেছি বুলি কেলে কৈছোঁ কেলে বোৱনীসকলে ধৰা মোৰ যিখিনি আগৰ পৰা কাম কৰাইছিলোঁ সেইখিনি কাম কৰিয়ে আছে কিন্তু বস্তুবোৰ মোৰ ওলাই যোৱা নাই বাহিৰলৈ গোটেইখিনি মোৰ ওচৰতে জমা হৈ আছে আৰু তেওঁলোকে কাম কৰি আছে তেওঁলোকক মই ফাইনেন্সিয়েলি সুবিধা দি থাকিব লগা হৈছে কাৰণ তেওঁলোকে মোৰ পৰা নিয়া উপাৰ্জনেৰে মোৰ পৰা কৰা উপাৰ্জনেৰে এখন ঘৰ এটা পৰিয়াল চলাই আছে গতিকে মই তেওঁলোকক চাই থাকিব লগা হৈছে আৰু মোৰ কামবোৰ বন্ধ হৈ আছে গতিকে তিতা অভিজ্ঞতাই বেছি বা এবাৰ জানিব বিচাৰিছো লকডাউনৰ সময়ছোৱাত আপুনি আৰু আপোনাৰ সৈতে জড়িত শিপিনীসকলে কাম কৰি আছে নে আৰু যদি আপোনালোকে কাম কৰি আছে তেনেহলে কেনেধৰণে আপোনালোকে কামবোৰ আগবঢ়াই লৈ গৈছে বনানী তুমি যেটো খুদিছা মোৰ কামবোৰ এতিয়া হৈ আছে নে নাই মোৰ কামবোৰ একচুয়ালি যিখিনি ব্যক্তিগতভাৱে হৈ থকা কাম সেইখিনি হৈ আছে কিন্তু যিখিনি 10-12 গৰাকী মহিলাই একেলগে গোটত কৰে সেইবোৰ কাম বন্ধ হৈ আছে কিন্তু যিখিনি প্ৰাইভেট কে ধৰা এনেকৈ নিজৰ ঘৰতে এখন শাল লৈ পেলাই কৰি আছে যেনে এয়া মুগাৰ কাম কৰি আছে এয়া শিপিনী গীতালি দিহিঙীয়া তেওঁ মুগাৰ মেখেলাৰ কাম কৰি আছিলে সেইখিনি প্ৰায় হৈছে বনানী এবাৰ মই তোমাক বেলেগ এখন এনেকুৱা ব্যক্তিগত শাললৈ আনিছোঁ য'ত 80 ফুটাৰ চাদৰ লগাই আছে যিটো আজিকালি খুব কম মানুহে বয় যিটো মই গৰম ঠাণ্ডাৰ দিন যিহেতু গ'ল ঠাণ্ডাৰ দিনত তোমাৰ এতিয়া আকৌ গৰম আহিলে তোমাৰ লকডাউনৰ গোটেই পিৰিয়ডটো ঠাণ্ডাতে গ'ল ন সেইকাৰণে এতিয়া 80 ফুটাৰ চাদৰ কৰাইছোঁ গৰমৰ কাৰণে যে লকডাউন শিথিল হোৱাৰ কাৰণে মোৰতো অলপ চলপ কাপোৰ গৈও আছে ন সব অনলাইন যায় গতিকে যিখিনি গৈ আছে তাৰ সুবিধাৰ কাৰণে তাৰ সেইটো সুবিধা লয়ে বা মানুহে যাতে এতিয়া অলপ ৰিজনেবল প্ৰাইচত আৰু গৰমত পিন্ধিব পৰাকৈ চাদৰখিনি পায় এইটো গছ মুগা এতিয়া হি পকিবৰ হৈছে সেইকাৰণে ওপৰৰ পৰা নামি আহিছে এদিনৰ ভিতৰতে এইখিনি পক ল'ব বা আপোনাক বহুত ধন্যবাদ আপুনি ইমান কম সময়ৰ ভিতৰতে দৰ্শকসকলক যথেষ্টখিনি দেখুৱাবলৈ চেষ্টা কৰিলে আৰু আহক দৰ্শকসকল এতিয়া আমি একেলগে চাওঁ পুৰবী বাই ডিজাইন কৰা ধুনীয়া ধুনীয়া সাজবোৰ